সুপ্ৰভাত বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে ৰাতিপুৱাৰ শুভকামনা জনালোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ মাজলৈ পুনৰ মই হৰাফুলৰ নতুন এটি অংশ লৈ আহিছোঁ। হৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল সময়, সপোন আৰু সম্পৰ্ক। শ্ৰদ্ধাৰ বন্ধু-বান্ধৱীসকল, আহকচোন হৰাফুলৰ আজিৰ এই নতুন অংশটিলে আমি একেলগে আগবাঢ়ো আৰু অনুভৱ কৰোঁ হৰাফুলৰ অনুভূতিবোৰক। সময়, সপোন আৰু সম্পৰ্ক। হেশ্বটেগ এক্সপেৰিয়েন্স চালেনে? বহুদিনৰ পৰা মনত গুজৰি থকা কিছুমান কথা দেখা পালোঁ ছিৰিজখনত। আমাৰ জীৱনটো মাত্ৰ তিনিটা বস্তুত গৈ থাকে: সময়, সপোন আৰু সম্পৰ্ক। সময় আগুৱাই যোৱাৰ লগে লগে আমি সপোনৰ নামত ইমানেই দৌৰিব খোজোঁ যে এটা এটাকৈ এৰি যাওঁ সম্পৰ্ক। সেয়া লাগিলে প্ৰেমেই হওক বা বন্ধুত্ব। সপোনৰ নামত টুকুৰা টুকুৰকৈ খৰচ কৰি যাওঁ জীৱন। হয়, শেষত হয়তো সফলতাও পাওঁ। কিন্তু সন্দীপে কোৱাৰ দৰে জীৱনত সেই সফলতাই কি কৰিম যদি আমাৰ সফলতাত গৌৰৱ কৰিবলৈও কোনো নাথাকে। অনুৰাধা বাইদেৱে নীল প্ৰজাপতিত লিখিছিল, চিৰিৰে অকল উধাই যোৱাটোৱেই গতি নহয়, থমকি ৰৈ পৃথিৱীখনৰ সৌন্দৰ্য বুটলি ল'ব নাজানিলে এই গতিৰ শেষত মাথো শূন্যতা থাকে। সঁচাই ন? আমি সপোনক ইমানেই গুৰুত্ব দি দিওঁ যে তেওঁলোককেই পাহৰি যাওঁ যিয়ে আমাক সপোন দেখিব শিকাইছিল, যাৰ বাবে আমি সপোন দেখিছিলোঁ। আৰু এই যে প্ৰতিযোগিতা, সফলতা, এইবোৰ অকলে আগবাঢ়ি গৈতো সকলোৱে জিকিব পাৰে, কিন্তু সকলোৰে লগত আগবাঢ়ি চাওকচোন, চাব সফলতাও মহোৎসৱৰ দৰে লাগিব। জীৱন গৈ থাকিব, আমি অকলেই আহিছোঁ, অকলেই যামগৈ, কিন্তু থকাৰ দিনকেইটাও যদি সপোনৰ দোহাই দি অকলেই কটাওঁ, জীৱনত আমি কি কৰিবলৈ আহিলোনো? অকল টকা পইচা, যশ খ্যাতিয়ে মুখৰ হাঁহিটো দিব পাৰে জানো? আৰু হাঁহি থকা মানেইতো সুখত থকা নুবুজায়। আৰু এই যে সুখ, ই কোনো প্ৰতিযোগিতাৰ ৰিজাল্টত, খমখমীয়া নোটত নাইবা দামী হোটেলৰ বিলাসী কোঠাত নাই। ই আছে আপোনাৰ আপোনজনৰ চকুত, কেতিয়াবা আপোনাৰ যশস্যাত উৎফুল্লিত হৈ পৰা বন্ধুৰ চকুযোৰলৈ চাবচোন। আপোনাৰ হাঁহি দেখি লাগি চাই ৰোৱা মাৰ মুখলৈ চাবচোন। পৃথিৱীৰ য'ত চব সুখৰ সংজ্ঞা তাতেই পাব। গতিকে আগুৱাই যাওক, সপোনবোৰ চকুত ৰাখক আৰু সম্পৰ্কবোৰ বুকুত। তাৰ পাছত চাব, সময় সদায় আপোনাৰ হ'ব। ধন্যবাদ।